হেল্ল' এভৰিৱান, আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ মই কঁঠালৰ কুপ্ত। এইফালে কঁঠালখিনি ভালকৈ বইল কৰি আলু আৰু নিমখ হালধিৰ লগত মিক্স কৰি এনেকৈ মই তেলত ফ্ৰাই কৰি লৈছোঁ। তাৰপাছত এয়া মই এইফালে পিঁয়াজ আদা নহৰু দি ভাজি লৈছোঁ। ভজাৰ পাছত ইয়াত মই বিলাহী পেষ্টখিনি কৰি থৈছিলোঁ, সেইখিনি দি দিলোঁ। একদম চিম্পুল হয়, চিম্পুলকৈ বনালেও বহুত ভাল লাগে খাই, বেছি যতন নালাগে, ঘৰত থকা বস্তুৱে বনাব পাৰি। তাৰপাছত এইখিনি ভালকৈ ভাজি মেলি মই নিমখ হালধি যিখিনি পৰিমাণৰ মছলা লাগে, জিৰা ধনিয়া তাৰপাছত চিকেন মছলা চব্জি মছলা আপোনালোকে দি মেলি ধুনীয়াকৈ বনাব পাৰে। তাৰপিছত লাহেকৈ দেখিছেনে হৈ গৈছে লাহে লাহে। আপুনি যেতিয়ালৈকে মানে কালাৰটো ৰঙা হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিব। তাৰপাছত এয়া অলপ পানী দি উতলাই লৈছোঁ। তাৰপাছত কঁঠালৰ কুপ্তখিনি মই এনেকৈ দি দিছোঁ। তাৰপাছত এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল। এনেকৈ আপোনালোকে ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে। এনেকুৱা লাগিছে